Hi everyone, welcome to my YouTube channel. আজি মই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ পিঠাগুড়িৰ লাৰু ৰেচিপি। বৰ্তমান মাঘ বিহুৰ বতৰ, সকলোৱে ঘৰে ঘৰে বনাইছে, ময়ো বনাইছোঁ। মই নহয়, কোনে বনাইছে এইটো ৰেচিপিটো আপোনালোকক মই দেখাই আছোঁ ৰ'ব। আহক তেনেহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি 1 কেজিমান চাউলৰ পিঠাগুড়ি হয়। এইখিনি ভালদৰে 10 মিনিটমান ঘামটো নোযোৱালৈকে ভাজি থাকিব লাগিব। এইখিনি বনাইছে আমাৰ আইতাই। আৰু মোৰ এই ভিডিঅ'টো এইটো বছৰৰ প্ৰথমটো ভিডিঅ' হয়, তো সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ। এতিয়া গুড়খিনি গলাই ল'ম। গুড়খিনি গলাই লোৱাৰ বাবে মই ডাঙৰ বাতিৰে এবাতি পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এইখিনি ভালদৰে কাটিও দিব পাৰে সৰু সৰুকৈ। মই জুইত বনাইছোঁ বাবে মই এইখিনি কাটি দিয়া নাই। ইয়াত মই সৰু বাতিৰে এবাতি চেনিও দিছোঁ। আৰু মই ইয়াত ঘৰুৱা ঘিউ 3 চামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে দোকানৰ পৰা আনিলে আপোনালোকে 4 চামুচ ব্যৱহাৰ কৰিব। ইয়াত মই অকণমান মৌ ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া ভালদৰে আপোনালোকে লৰাই দিব। ইয়াত মই 2 মিনিটমান পিছত ইলাচি আৰু জালুক ভালদৰে গুড়ি কৰি দি দিম। ইয়াত এতিয়া মই 3 খিলা তেজপাত ব্যৱহাৰ কৰিছোঁ। এনেকুৱা অৱস্থাতে মই গুড়ৰ চিৰাপখিনি নমাই দিম। আনফালে আন এটা কেৰাহীত এমুঠি তিল 2-3 মিনিট সময় ভালদৰে ভাজি ল'ম। এতিয়া পিঠাগুড়িৰ পাত্ৰটোত গোটেই তিলখিনি ভালদৰে ঢালি দিম। এতিয়া তিলখিনি ভালদৰে মিক্স কৰাই ল'ম। এতিয়া অলপ অলপকৈ গুড়ৰ চিৰাপখিনি মিহলাই কৰি দিম। এইখিনি ভালদৰে মিক্স কৰাই লৈ এতিয়া মই লাৰু বন্ধা আৰম্ভ কৰিছোঁ। কেনেধৰণে মই লাৰুটো কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টোত গম পাইছে। টাইটকৈ লাৰুটো মুঠিলেহে লাৰুটো টাইট হ'ব। এনেধৰণে গোলাকাৰ এটা আকৃতি দিলে আমাৰ লাৰুটো ৰেডি হৈ যাব। আনকেইটা লাৰুও মই এনেধৰণে কৰি ল'ম। আনফালে গুড়ৰ চিৰাপখিনি গৰম হৈ থাকিবলৈ দিছোঁ। আৰু অলপ চিৰাপ লৈ কিনে মই লাৰুকেইটা ৰেডি কৰি ল'ম। এয়া গোটেইকেইটা লাৰু মোৰ ৰেডি হৈ গ'ল। আপোনালোকে এনেধৰণে পিঠাগুড়ি লাৰু বনাই চাব। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। বাই বাই।